হাই ফ্ৰেণ্ডছ, আজিৰ এই টিউটৰিয়েলত মই আপোনাক দেখাম যে হুক কিক কেনেদৰে কৰে। গতিকে মোৰ এই ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাওক। মই ভালদৰে আপোনাক দেখাম যে হুক কিক কেনেদৰে কৰে। আৰু এই হুক কিকটো জানিবৰ কাৰণে বা পাৰফেক্ট হ'বৰ কাৰণে হয় দুটা কিক বেছি ইম্পৰ্টেণ্ট হয়। এটা স্লেপ কিক আৰু এটা ৰাউণ্ড কিক। এই দুটা টিউটৰিয়েল মই ডেছক্ৰিপশ্যন লিংকটো দি দিছোঁ, তাৰ পৰা আপোনালোকে চেক কৰি লওক। কিয়নো এই হুক ৰাউণ্ড কিক আৰু স্লেপ কিক এই কিক দুটা লগে এই হুক কিক কৰা হয়। গতিকে আহকচোন এই হুক কিকটো কেনেদৰে কৰে দেখাই দিওঁ। হুক কিক কৰিবৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে কিকিং পজিশ্যন ল'ব লাগিব। এইখন পজিশ্যন লেফ্ট লেগেৰে যদি কৰা হয়, লেফ্ট লেগ পিছফালে থাকিব আৰু ৰাইট লেগ আগফালে থাকিব। আমি এইখনেৰে কিক কৰিম এতিয়া, ঠিক আছে। পজিশ্যন ল'লে, ঘূৰিলে, স্লেপ, ঠিক আছে। এনেদৰে ঘূৰিব, টাৰ্গেট চাব, স্লেপ। হুক কিকটো মেইনলি কি হয়, ৰাউণ্ড কিকৰ দৰে ছেইম হয়। বহুতে একেই বুলি ভাবে, কিন্তু নহয়, ডিফাৰেঞ্চ হৈছে আমি ৰাউণ্ড কিকটো কৰিবৰ কাৰণে ফাৰ্ষ্ট এনেদৰে উঠাব লাগে, এনেদৰে। কিন্তু হুক কিকটো হ'লে এনেকৈ বেয়া নহ'ব, এনেকৈ খুলি যায় হ'ব। জাষ্ট এইখিনিতে এনেকৈ খুলি দিয়ক, তাৰপিছত ছেম পজিশ্যন। গতিকে এই হুক কিকটো কৰিবৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে এনেকৈ প্ৰেক্টিছ কৰক, এনেদৰে, ঠিক আছে। এনেদৰে যেইবাৰ পাৰে প্ৰেক্টিছ কৰক। তাৰপিছত আপোনালোকে এনেকৈ আহিলে তাৰপিছত খুলি দিয়ক, এনেদৰে প্ৰেক্টিছ কৰক, এনেদৰে প্ৰেক্টিছ কৰক। হয়তো ফাৰ্ষ্ট আপোনালোকৰ পাৰফেক্ট নহ'ব। ছেম দুখন ভৰিৰে কৰিব, এনেকৈ আছে, এনেদৰে কৰিব, এনেদৰে কৰিব, খুলিব ট্ৰাই কৰিব মাজে মাজে। মেইনলি এই কিকটো ইমানত ডিফাৰেঞ্চ হয়, এইখিনিত হ'ব। মানে আপোনাৰ টাৰ্গেটটো ইমানত আছে, তেতিয়া আপোনালোকে কিকটো কৰিব এনেদৰে, ঠিক আছে। যেতিয়া আপোনালোকৰ এইখিনিলৈ হ'ব, তাৰপিছত আপোনালোকে প্ৰেক্টিছ কৰক, খুলিবৰ কাৰণে প্ৰেক্টিছ কৰক, ভালদৰে খুলিবৰ কাৰণে। আৰু এইটো ফাষ্ট কৰিবৰ কাৰণে চেষ্টা কৰক। যেতিয়া আপোনালোকে বেলেঞ্চ নহ'ব পাৰে, চেঞ্জ কৰিব, এনেদৰে আছে, এনেদৰে কৰিব, যেতিয়া আপোনালোকৰ পাৰফেক্ট হৈ উঠিব, মানে এইখিনিলৈ আপোনালোকৰ হৈ গৈছে, তেতিয়া আপোনালোকে স্পীড কৰক, এনেদৰে আছে, স্পীড মেইনলি এইখিনি জেগাত খোল খাব লাগিব। তাৰপিছত আপোনালোকে এনেকৈ স্পীড কৰক, স্পীড। আৰু মানে আপোনালোকে হাইট বঢ়াই যাওক। হাইট বঢ়াবৰ কাৰণে ফাৰ্ষ্ট আপোনালোকে ষ্ট্ৰেচিং খুব ইম্পৰ্টেণ্ট। গতিকে ষ্ট্ৰেচিং জানিব লাগিব। এনেদৰে প্ৰেক্টিছ কৰক। আশা কৰোঁ মোৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে অলপ হ'লেও কিবা শিকিব পাৰিছে। যদি আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা শিকিব পাৰিছে, তেনেহ'লে মোৰ এই ভিডিঅ'টো লাইক কৰিব। আৰু যদি আপোনালোকে মোৰ এনেদৰে টিউটৰিয়েল পাই থকাটো বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকন দবাব। থেংক ইউ ফৰ ৱাটছিং।